Hi guys, good morning. কি খবৰ? ভালে আছেনে বাৰু সকলোৰে? ময়ো ভালে আছোঁ। মই পম্পী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পম্পী ব্লগৰ আন এটি ব্লগলৈ। এতিয়া গম পাইছে আপোনালোকে মই নিশ্চয় ক'ৰবাত ওলাই আছোঁ আৰু হয় মই যাওঁ তিনিচুকীয়া গৈ আহোঁ আৰু অলপ কাম কিবা কাৰণে যাব লগা হ'ল হঠাৎ আৰু সেইটো কাৰণে ওলালোঁ চ' গৈ আহোঁ এতিয়া গৈ আছোঁ অলপ বৰষুণ দি আছে চিপ চিপকৈ দি আছে বৰষুণ এতিয়া পাইছোঁহি শদিয়া দলং এয়া উঠিছোঁ শদিয়া দলং বৰষুণৰ মাজেৰে আমি গৈ আছোঁ আৰু এই শদিয়া দলঙৰ মোৰ এইটো পইণ্টটো বহুত ভাল লাগে যেনে টাৰ্ণিং হয় এটা কিয়নো দলংখনটো এছ চাইজৰ হয় এইটো প্ৰথমটো টাৰ্ণিং দুটা টাৰ্ণিং আছে আৰু লাষ্টত এটা টাৰ্ণিং আছে এই টাৰ্ণিং দুটা মোৰ বহুত ভাল লাগে আৰু নামিলোঁ নামাৰ পাছত অকণমান চালোঁ এইফালে কিয়নো বতৰ ডাৱৰীয়া হৈ আছিলে আৰু ডাৱৰখিনি একেবাৰে তলত নামি অহাৰ দৰে হৈ আছিলে এইবিলাক ডাৱৰবোৰ দেখিছেনে আপোনালোকে বহুত ধুনীয়া লাগিছিলে এটা চিনাৰীটো চাবলৈ একেবাৰে তললৈ নামি আহিছিলে ডাৱৰখিনি আৰু ইটো পাৰৰ পৰা সিটো পাৰটো একেবাৰে দেখি নাপায় দেখিছেনে বাৰু আৰু সেইটো মাজত এটা সৰু দ্বীপ আছে এইটো বহুত ধুনীয়া লাগে বাৰিষা দিনত দ্বীপটো ওলাই থাকে দূৰৰ পৰা এইটো দ্বীপ তাৰপিছত পালোহি এতিয়া বৰহাটজানত অকণমান নামিলোঁ নামি পানী পিয়াহ লাগিলে পানী অকণমান খালোঁ খাই থকা সময়ত এই বান্দৰ দুটা দেখিছেনে অকণমান উঠালোঁ আৰু সিহঁতক এতিয়া পালোহি মেইন টাউন তিনিচুকীয়া এয়া হাই গাইছ এতিয়া আহিলোঁ তিনিচুকীয়াৰ বিশাল মাৰ্কেটত আৰু সোমাই আছোঁ চাওঁচোন বাৰু কি পাওঁ আৰু অলপ পাছত আপোনালোকক লগ পাইছোঁ কুটিয়া চাইছোঁ এই হোৱাইটটো চাইছোঁ কেনেকুৱা হ'ব জানো কটনৰ হয় এইটো য়েল্ল' যিকোনো এটা ল'ব লাগিব আৰু এইখিনি চব কটনে হয় গোটেই কুৰ্তি কালেকশ্যনে হয় এইবিলাক আপোনালোকে যদি নাই অহা কেতিয়াবা নিশ্চয় আহিব পাৰিব বিশাল মাৰ্কেট বহুত ধুনীয়া ধুনীয়া কুৰ্তি কালেকশ্যন পোৱা যায় আৰু এইখিনি বাচ্চাৰ কালেকশ্যন হয় ফ্ৰকৰ পৰা আদি কৰি গৰমত পিন্ধিব পৰা সকলোবিলাক পাব ইয়াতে কিবা এটা মৰম লাগিলে ফ্ৰকটো আৰু এই আমাৰ কণ্টেইনাৰ তিনিটা থকা ল'লোঁ আৰু এইখিনি গোটেইখিনি এবাৰ দেখাই দিলোঁ এইফালে আৰু কিবা আছে নেকি চাইছোঁ এবাৰ বেছি নকৰিলোঁ শ্বপিং বাছ যিকেইটা লাগতিয়াল আছিলে হাই গাইছ এতিয়া অলপ বিশাল মাৰ্কেটত অকণমান সোমালোঁ তিনিচুকীয়া সোমাই মেলি যি ল'ব লগা আছিলে সেইকেইটা ল'লোঁ খোৱা বস্তুৱে বেছি আৰু লৈ এতিয়া ওলাই মেলি আহিলোঁ আৰু এতিয়া চিধা ঘৰত যাম বুলি ভাবিছোঁ আৰু সোমাব লগাটো তেনেকৈ নাই চব হৈ গ'ল যি আছিলে এতিয়া যাওঁ লগ পাইছোঁ পিছত আহি থাকোঁতে এইটো শদিয়া ব্ৰিজত আকৌ আমি ৰখালোঁ অকণমান সময় এইটো কি হয় আপোনালোকে নিশ্চয় ধৰিব পৰা নাই চাগে এইটো হৈছে বাগজানৰ জুইকুৰা হয় বহুত ধুনীয়াকৈ দেখি পায় শদিয়া ব্ৰিজৰ পৰা আমি অকণমান সময় ৰখি অকণমান ভিডিঅ' কৰিলোঁ বহুত ধুনীয়াকৈ দেখি পায় কালিৰ যোনটো ভিডিঅ' আছিলে আধা কৰি সেইটো ভাবিলোঁ এণ্ডিং কৰি দিওঁ আৰু এতিয়া মই কালি পিন্ধি অহা কাপোৰবোৰ ৰাতি তেনেকৈ গা পা ধুই মেলি থৈ দিলোঁ আৰু এতিয়া ধুই মেলিতো বতৰ ডাৱৰীয়া সেইটো কাৰণে ভাবিলোঁ অকণমান শুকুৱাই দিম তাতে ট্ৰাই কৰিলোঁ মেচিনত আৰু কাপোৰখিনি ফটাফট উলিয়াই লওঁ শেষ কৰি লওঁ তাৰপিছত মই কালি কি আনিলোঁ সেইটো আপোনালোকক দেখাম চাই থাকক এতিয়া কাপোৰখিনি আজি বতৰ বৰষুণ দি আছে আৰু হ'লেওতো কাপোৰ ধুবই লাগিব নিজৰখিনি পূৰা গোটেইখিনি কৰি দিলোঁ পিন্ধিব পৰা হৈ গ'ল প্ৰায় এতিয়া অলপ বতাহ মাৰিলে শুকাই যাব গোটেইখিনি আৰু উলিয়াই লৈছোঁ ঠিক আছে ফটাফট মই মেলি ল'ম তাৰপাছত লগ পাই আছোঁ আপোনালোকক আৰু এতিয়া কাপোৰ মেলা হৈ গ'ল তাৰপিছত ইফালে
মেলি দিলোঁ চব দেখিছেনে ব্ৰাণ্ডাত জল্দি জল্দি ব'লক আৰু দেখাই আছোঁ কাপোৰ হাই গাইছ এতিয়া আহিলোঁ কাপোৰ চাপোৰ ধোৱা হৈ গ'ল ধুই মেলি দিলোঁ বৰষুণ বতৰ যদিও কাপোৰ ধুব লগা হ'ল এতিয়া দেখাম মই কি আনিলোঁ বিশেষ একো অনা নাই দুটামান মোৰ কাপোৰ মোৰ দুটামান নহয় মোৰ আনিলোঁ কাপোৰ আৰু মোৰ হাজবেণ্ডৰ এইটো আছিলে এটা জকি টি চাৰ্ট হয় ইয়াৰ প্ৰাইচটো আছিলে আপোনাৰ 429 কালাৰটো আপোনাৰ একদম লাইট স্কাই ব্লু টাইপৰ হয় কিন্তু ইয়াত অলপ হোৱাইট লাগিছে তাৰপিছত আৰু ল'লে বিশালৰ পৰা এটা হাফ পেণ্ট ইয়াৰ প্ৰাইচটো আছিলে ষ্টিকাৰটো 499 আছিলে এইটো তাৰপিছত মোৰ কাৰণে ল'লোঁ এটা কুৰ্তি হোৱাইট কালাৰ হয় এইটো মই পিন্ধি দেখাম আপোনালোকক কেতিয়াবা হোৱাইটটো গৰমত বহুত ভাল হয় এইটো কাৰণে মই এইটো ল'লোঁ এইটো ভালকৈ দেখা নাপাইছে এইটো মই পিন্ধিলে দেখাম বাৰু আপোনালোকক ভালকৈ কেতিয়াবা পোহৰটো বেছি আহিছে ঠিক আছে মই বেলেগ এদিনা দেখাই দিম বাৰু এইটো আমব্ৰেলা টাইপৰ হয় এনেকৈ আগফালে অপেন আছে ডিজাইনটো পিন্ধিলে দেখাই দিম কেতিয়াবা ইয়াৰ আছিলে প্ৰাইচটো 499 তাৰপিছত ল'লোঁ এটা প্লাজো পেণ্ট ইয়াৰ লগত পিন্ধিবৰ কাৰণে ইয়াৰ আছিলে 299 আৰু ল'লোঁ দুটা ব্লাউজ এইটো বজাৰৰ পৰা লৈছিলোঁ হাফ ব্লাউজ হয় শ্লিভলেছ এটা য়েল্লো আৰু এটা পিংক কালাৰ হয় এইটো আছিলে 140 তো আৰু কিবা কিবি আছিলে চব খোৱা বস্তু আছিলে সেইখিনিতো দেখাব নোৱাৰিলোঁ বাৰু চব ৰাতি আহি মেলি পেকিং খুলিলোঁ পাস্তা আৰু কেনেকৈ কিবা কিবি আনিছিলোঁ সেইখিনিয়ে আছিলে কালি বজাৰ বিশেষ বজাৰ বুলি যোৱা নাছিলে কিবা কাম আছিলে বাইদেউৰ কিবা কাম আছিলে আৰু মোৰ অলপ দোকানৰ শ্বপিং কৰিব আছিলে সেইটো কাৰণে মই গ'লোঁ কৰোণা ভাইৰাছটো সামাজিক সংক্ৰমণ হৈ আছে তথাপিও উপায় নোহোৱাত যাব লগা হ'ল যিহেতু দোকানো আমাৰ খোলা আছে বস্তু প্ৰায় শেষে হৈছেগৈ বহুত দিন যোৱা নাই সেইটো কাৰণে আমি ফটাফট গ'লোঁ আৰু তাত একো নাখালোঁ পেকিং কৰি মেলি চব আমি ৰাস্তাতে মানে গাড়ীতে বহি মেলি খালোঁ তেনেকৈ আহিলোঁ কালি দিনটো আৰু আজিলৈ ইমানেই আছিল আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব আপোনালোকে যদি নতুন হয় মোৰ চেনেলক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে আজিলৈ আহোঁ নমস্কাৰ